2011 চনত যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৃত কৰিছিলোঁ তেতিয়া আমি অসমৰ শিক্ষক সমাজক দুটা অনুৰোধ কৰিছিলোঁ যে এটা আজিৰ পৰা প্ৰাদেশিকৰণৰ সমস্যাটো আমি সমাধান কৰিব বিচাৰিছোঁ ইয়াক আপোনালোকে আৰু জটিল নকৰিব দ্বিতীয়তে 2006 চনৰ পিছত স্থাপন হোৱা শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ নকৰোঁ কিন্তু আমাৰ প্ৰত্যেকবাৰে আমাৰ লক্ষ্য আছিলে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানসমূহক আমি প্ৰাদেশিকীকৰণ কৰিব বিচাৰোঁ আৰু আমি এইবাৰ 2025 চনৰ আইনত আমি এটা কথাই লিখিছোঁ যে আমাক কিবা এখন প্ৰমাণ দিয়ক চৰকাৰী দলিনেদি যে আপোনালোক 2006 চনৰ আগত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল যিসকলে যিকোনো এখন চৰকাৰী দলিন দিব পাৰিব ইউনিভাৰ্চিটিৰ পাৰমিশ্যন ইউনিভাৰ্চিটি ৰিকগনাইজেশ্যন পৰীক্ষাত বহা বা ইভেন কৰস্পণ্ডেন্স যে আমি ডিএছচিক আমি ৰিকগনাইজেশ্যনৰ কাৰণে লিখিছিলোঁ ইউনিভাৰ্চিটিক লিখিছিলোঁ আৰু সেই কৰস্পণ্ডেন্সৰ যদি চৰকাৰী উত্তৰ আছে অৰ্থাৎ আমি বিবেচনা কৰিছোঁ ইনস্পেকশ্যন কৰিছোঁ যি ডকুমেণ্ট নহওক কিয় আমি 2006 চনৰ আগৰ শিক্ষানুষ্ঠানসমূহ আমি প্ৰাদেশিকৃত কৰিব বিচাৰিছোঁ ইয়াৰ পিছত এটা কথা আমি সকলোৱে সদায় মনত ৰখা উচিত যে আমাৰ কলেজসমূহত ভেঞ্চাৰ কলেজসমূহত কিছুমান অবাঞ্ছিত ডিপাৰ্টমেণ্ট খোলা হয় চৰকাৰী কলেজতে কটন কলেজ কথা আমি সকলোৱে সদায় মনত ৰখা উচিত যে আমাৰ কলেজসমূহত ভেঞ্চাৰ কলেজসমূহত কিছুমান অবাঞ্ছিত ডিপাৰ্টমেণ্ট খোলা হয় চৰকাৰী কলেজতে কটন কলেজতে সেই ডিপাৰ্টমেণ্টটো নাথাকে কিন্তু প্ৰাদেশিক ভেঞ্চাৰ কলেজ স্কুলত সেই ডিপাৰ্টমেণ্টটো থাকে ষ্টুডেণ্ট নাথাকে ডিপাৰ্টমেণ্ট থাকে আৰু এই ডিপাৰ্টমেণ্টবিলাক প্ৰয়োজনো নাই আজিৰ সময়ত মই আজিও সাইকোলজিটো বুজি নাপাওঁ যে এই ডিপাৰ্টমেণ্টবিলাক ভেঞ্চাৰ কলেজত কিয় খোলে ইয়াৰ পিছত আৰু আমাৰ কোনো বাকী নাই আমি পৰ্টেলত সোমাইছোঁ ঠিক আছে 6 চনৰ আগত কলেজ বোলে ছাৰ 10ৰ পিছতো অলপ 11-12ত শিক্ষক সোমালে আমি পৰ্টেলত সুবিধা দিছোঁ আপোনালোকে ফিল আপ কৰক কোনো আপত্তি নাই আমি চাই লওঁ 11তনো আপোনালোকে কাক ল'লে 12তনো কাক ল'লে 13তনো কাক ল'লে 14তনো কাক ল'লে 15তনো কাক ল'লে আপোনালোকে সোমাওক আমি চাই লওঁ কি আছে কি নাই আমি গোটেইখিনি ডেটা এইবাৰ আমি কেপচাৰ কৰিম আৰু ইয়াৰ পিছত আৰু নতুন যাতে আমি আৰু এটা কাহিনী আৰম্ভ কৰিব নোৱাৰোঁ পৰ্টেলটোত কিবা অসুবিধা হ'ব শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব বোলে এইটো সোমাব পৰা নাই এইটো দিব পৰা নাই আৰু আমি বহুত ফ্লেক্সিবল হৈ আছোঁ যে 6ৰ আগৰ যিকোনো এখন প্ৰমাণ দিয়ক কনকাৰেন্স নালাগে পাৰমিশ্যন নালাগে মাটিৰ কাগজখিনি হ'লেও হ'ল বোলে 6ৰ আগত আপোনালোকৰ তাতে কোনোবা এজন ইনস্পেকশ্যনত আহিছিল তাৰো পুৰণা ফটোখনে ৰিপৰ্টখনে দি দিয়ক সেইটোও আমি চাই লওঁ ইমানখিনি ফ্লেক্সিবল কোনেও হ'ব নোৱাৰে আমি এক্সট্ৰিম ফ্লেক্সিবল হৈছোঁ যে আপোনালোকে 6ৰ আগৰ প্ৰমাণ দিয়ক কিন্তু ছাৰ 7ত হৈছিল 8ত হৈছিল সেই কথাটো নহ'ব 6ৰ আগৰ যিকোনো প্ৰমাণ দিয়ক আৰু 10ৰ পিছতো যদি কোনোবা শিক্ষক কৰ্মচাৰী অধ্যাপক অধ্যাপিকা আপোনালোকে নিযুক্তি কৰিছে আপোনালোকে এপ্লাই কৰক
তেওঁলোকৰ আমি মেট্ৰিকৰ চাৰ্টিফিকেট, তেওঁলোকৰ আমি ডিগ্ৰী চাৰ্টিফিকেট বা তেওঁলোকৰ বেকগ্ৰাউণ্ডটো আমি নিজৰ মতে আমি চেক কৰি ল'ব পাৰিম যে আচলতে তেওঁলোক 11, 12, 13ত আহিছে নে আজি প্ৰাদেশিকৰণ হ'ব বুলি এবছৰ আগতে আমি সোমোৱাই লৈছোঁ। জেনুইন মানুহখিনি বিপদ হ'ব নালাগে, কিন্তু জেনুইন মানুহখিনিৰ নামত ইনজেনুইন মানুহখিনি সোমাব নালাগে। সেইকাৰণে আপোনালোকে ইয়াতে গোটেইখিনি ডাটা লৈ আপোনালোকে আবেদন কৰক। যি আছে পৰ্টেলত আপোনালোকে লিখক। আমি লাহে লাহে বহি আমি এই সমস্যাটো ওৱান্স ফৰ অল আমি সমাধান কৰি দিব খুজিছোঁ, যাতে এই সমস্যাটোৱে অসমখনক সদায় কষ্ট দি নাথাকে। আৰু মই আশা কৰোঁ যে আপোনালোকে কথাখিনি বুজিব, খুব ধুনীয়াকৈ নিজৰ কথাখিনি লিখিব আৰু এই কথাবিলাক আপোনালোকে লিখা তথ্যখিনি আমি পৰীক্ষা কৰি যোন সঁচা অৰ্থত প্ৰাদেশিকৃত হ'ব লাগে তাক আমি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিম। আৰু আপোনালোকে আপোনালোকৰ এছ'চিয়েশ্যনৰ মেম্বাৰসকলকো ক'ব, ঘৰত বহিয়ে এইটো আপলোড কৰিব পাৰিব। দিছপুৰত অহা যোৱা কৰি থাকিব নালাগে, মিটিঙত গ'লে কোনো মেমৰেণ্ডাম দিয়াৰ প্ৰয়োজন নাই। আমি আপোনালোকে কথা ক'ব পৰা আপোনালোকক আমি প্লেটফৰ্ম এটা কৰি দিছোঁ। যি ক'ব লাগে ইয়াতে কওক, যাতে আমি গোটেই পৰিৱেশটো এটা গম পাওঁ। যোৱাকালি অজন্তা নেওগ ডাঙৰীয়ানীয়ে এটা যিটো তেওঁৰ বাজেট দিছে, বহুত শিক্ষক শিক্ষয়িত্ৰী থাকিব, কিবা বিভিন্ন কাৰণত তেওঁলোকৰ প্ৰাদেশিকৰণ নহয়গৈ, হয় চাৰ্টিফিকেট নাই, কোৱালিফিকেশ্যন নাই, ষ্টুডেণ্ট নাই, বিভিন্ন কাৰণে তেওঁলোক কেতিয়াও নাহিবগৈ। আমি তেওঁলোকৰ কাৰণেও এবাৰ এটা নতুন স্কিম আনিছোঁ, নামটো দিছোঁ গুৰু দক্ষিণা। আমি তেওঁলোকক এটা ফাইনেন্সিয়েল পেকেজ দিম। বোলে তেওঁ আছিলে কিন্তু তেওঁৰ কোনো কাগজ নাই, কোনো প্ৰকাৰে তেওঁ আইনত সোমাব নোৱাৰে, তেওঁলোককো আমি এইবাৰ ফাইনেন্সিয়েল ছাপৰ্ট এটা দি আমি তেওঁলোককো আমি ৰাস্তা এটা উলিয়াই দিব খুজিছোঁ যে আপোনালোকে আৰ্থিক অনুদান এটা লওক আৰু আপোনালোকে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰক। যিকোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে, ৰিলেক্সেশ্যন দিলেও নাহে, বোলে 11 দিলোঁ নাহে, 12 দিলোঁ নাহে, 13 দিলোঁ নাহে, 14 দিলোঁ নাহে, বোলে তেওঁলোকক থাৰ্ড পষ্ট, বোলে ঠিক আছে থাৰ্ড পষ্ট দিলোঁ, ফ'ৰ্থ পষ্ট, ফ'ৰ্থ দিলোঁ, ফিফ্থ দিলোঁ, তাৰ পিছতো 6 ওলালে। চ' যিখিনি মানুহ কোনো প্ৰকাৰে আইনৰ ভিতৰত নাহে তেওঁলোকৰ কাৰণেও এইবাৰ আমি এটা স্কিম বাজেটত লিখিছোঁ যে গুৰু দক্ষিণা আমি তেওঁলোকক এটা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেঞ্চ এটা দিম আৰু চৰকাৰৰ আন পদত এপ্লাই কৰিলে আমি তেওঁলোকক এটা প্ৰিফাৰেঞ্চিয়েল 5 নম্বৰ 4 নম্বৰ মাৰ্কিং এটাও দিম, যাতে ল'ৰা ছোৱালীখিনি ওলাই আহি বেলেগ